হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰিছোঁ ভালে আছা। অন্য এটা ভিডিঅ'ৰ দৰে আজিও আপোনালোকৰ মাজলৈ লৈ আহিছোঁ ৰজাৰাণীৰ এটা ভিডিঅ'। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। কালি সন্দুতিক দেখিবলৈ পাইছোঁ যে বৈষ্ণৱী দেউতাকে ফুৰিবলৈ অহাৰ অৱস্থাত বুৰ ঘূৰাই পৰিছিল। বৈষ্ণৱী আৰু বিষ্ণুৱে ধৰি নিয়াৰ পিছত চন্দ্ৰ অহাৰ পিছত বৈষ্ণৱী আৰু চন্দ্ৰ মেডিকেলত নিয়াৰ পিছত ৰিপৰ্টত বাৰু কি আহিল? তো আজি সন্দুতিক চাবলৈ ইমানেই বেছি ভাল লগা হ'ব যে বৈষ্ণৱী আৰু চন্দ্ৰই মেডিকেলত নিয়া অহাৰ পিছত চন্দ্ৰই ৰিপৰ্ট আনিব যোৱাৰ পিছত ৰিপৰ্টত কেনেকুৱা কি হ'ল, চন্দ্ৰই জানো সেই ৰিপৰ্টৰ কথাখিনি সকলোকে ক'ব জানো? তো আজি সন্দুতিক চাবলৈ ইমানেই বেছি ভাল লগা হ'ব যে চন্দ্ৰই ৰিপৰ্টৰ কথাটো কাকোৱে নকয় বুলি কৈছিল। কিন্তু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে ৰেঙনি টিভি চাওক, আৰু লগতে ভিডিঅ'টো যদি ভাল লাগিল তেতিয়াহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। কাষত থকা বেল আইকনটো প্ৰেছ কৰিব যাতে আপোনালোকৰ মাজলৈ মোৰ ভিডিঅ'বোৰ অতি সোনকালে প্ৰেছ হয়।